নমস্কাৰ বন্ধুসকল, আজি আমি এটা চিৰিঞ্জৰ সহায়ত লাইটাৰ বনাম আৰু এই লাইটাৰটো বনাওঁতে মাত্ৰ 10 টকা খৰচ হ'ব আৰু আপোনালোকে এইটো ঘৰত ষ্টেপ বাই ষ্টেপ বনাই ল'ব পাৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই লাইটাৰটো বনাবলৈ প্ৰথমতে আমাক এটা চিৰিঞ্জৰ দৰকাৰ হ'ব। মই 5 ml চিৰিঞ্জ এটা ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে 5 টকাতে অতি সহজতে ফাৰ্মাচীত এইটো চিৰিঞ্জ পাই যাব। মই চিৰিঞ্জটো ওলাই লৈছোঁ এনেদৰে। আমাক নিডিলটোৰ কোনো দৰকাৰ নাই। প্ৰথমতে আমি চিৰিঞ্জৰ এই অংশটো ওলাই ল'ব লাগিব। এতিয়া আমি চিৰিঞ্জৰ আগ অংশটো কাটি দিব লাগিব এনেদৰে। এতিয়া ছল্ডাৰিং আইৰণ পাতেৰে আমি আগৰ ফুটাটো অকণমান ডাঙৰ কৰি ল'ব লাগিব। আপোনালোকে গৰম লোহা ব্যৱহাৰ কৰিব পাৰে। মই এনেকৈ চাফা কৰি লৈছোঁ আৰু যিখিনি গলি যোৱা অংশ আছে সেইখিনি চাফা কৰি লৈছোঁ এনেদৰে। তাৰপিছত আমাক এটা লাইটাৰৰ দৰকাৰ হ'ব। মই ইয়াত এটা গেছ শেষ হোৱা পুৰণি লাইটাৰ ব্যৱহাৰ কৰি আছোঁ। আপোনালোকেও এটা পুৰণি লাইটাৰ যোগাৰ কৰি ল'ব। তাৰপিছত আমি এই লাইটাৰটো খুলিব লাগিব আৰু এই কলা অংশটো ওলাই ল'ব লাগিব। এই কলা বস্তুটোৰে স্পাৰ্ক সৃষ্টি হয়। এতিয়া আমি এই কলা বস্তুটোৰ তাঁৰডাল এনেকৈ ভাঁজ লগাই দিব লাগিব। তো এই বস্তুটোত আপোনালোকে স্পাৰ্ক দেখিব পাৰিছে। আমি চিৰিঞ্জটোৰ আগপিনে আৰু অলপমান ফুটা কৰিব লাগিব। এইপিনে কলা বস্তুটোৰ তাঁৰডাল ওলাই আহিব। এতিয়া আমি এই বস্তুটোৰ ৰবৰ টুকুৰ গুচাই দিব লাগিব। তাৰপিছত আমি এই প্লাষ্টিকটো কাটি দিব লাগিব। মই এখন ধাৰ থকা ব্লেড ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে এখন কাটাৰ ব্যৱহাৰ কৰিব পাৰে, নাইবা যদি আপোনালোকে ব্লেড ব্যৱহাৰ কৰি আছে অকণমান সাৱধান হ'ব। প্লাষ্টিকৰ টুকুৰাটো কাটি লোৱাৰ পাছত ছল্ডাৰিং আইৰণ পাতেৰে ইয়াত আমি অকণমান ফুটা কৰি ল'ব লাগিব। আপোনালোকে গৰম লোহাও ব্যৱহাৰ কৰিব পাৰে। আৰু ফুটাটো কৰি লোৱাৰ পাছত ইয়াত আমি কলা বস্তুটো লগাই দিব লাগিব। এতিয়া আমি চিৰিঞ্জৰ ভিতৰত কলা বস্তুটো সোমাব লাগিব। মই ইয়াত ছুপাৰ গ্লু দি বস্তুটো ফিক্স কৰি লৈছোঁ যাতে বস্তুটো ঘূৰি নাথাকে। আঠাটো লগোৱাৰ পিছত আঠাটো শুকাব দিব আৰু তাৰপিছত আমাৰ লাইটাৰটো ৰেডি হৈ যাব। তেনেহ'লে বলক লাইটাৰটো কাম কৰে নে নকৰে এবাৰ টেষ্ট কৰি চাওঁ। তো লাইটাৰটো পাৰফেক্টলি কাম কৰি আছে। আপোনালোকেও এনেকৈ ঘৰতে বনাই ল'ব পাৰিব। ঘৰতে বনোৱা এই লাইটাৰটো দেখাটো খুব মৰম লগা হয়। আমাক জাষ্ট 3টা বস্তুৰ দৰকাৰ হ'ব: চিৰিঞ্জটো, পুৰণা লাইটাৰ এটা আৰু আঠা। চিৰিঞ্জটোত 5 টকা কৈছে, গেছ শেষ হোৱা লাইটাৰটো এনেই পাই যাব আৰু আঠাটো ঘৰত থাকে, বা নাথাকিলেও 5 টকাত এটা ছুপাৰ গ্লু কিনি ল'ব পাৰিব। 10 টকাৰ ভিতৰত বা 5 টকা 10 টকাৰ ভিতৰত এই লাইটাৰটো ৰেডি হৈ যাব। তো বন্ধুসকল, আজিলৈ এইখিনি। যদি 5 টকীয়া লাইটাৰটো ভাল পাইছে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব। আৰু মোৰ বাকীবোৰ ভিডিঅ' এবাৰ চেক কৰি চাব। আজিলৈ বাই বাই।